ডাক্তৰকে ফোন এটা মাৰিছোঁ। হেল্ল' ছাৰ, আজি আপুনি ক্লিনিকত আছেনে? হয়, মই ক্লিনিকতে আছোঁ। আপোনাৰ কিবা কাম আছিল নেকি? ছাৰ, মোৰ পেটৰ ৰোগ হৈছে যোৱা 2 মাহৰ পৰা। আজি ইমান বিষ হৈছে, আজি যাম বুলি ভাবিছিলোঁ। আজি যাম নে ছাৰ? আপুনি ক্লিনিকতে থাকিব হয়নে? ঠিক আছে বাৰু ছাৰ, মই গৈ আছোঁ। অঁ, আহা মই ক্লিনিকতে আছোঁ বাৰু। অঁ ছাৰ, আহিলোঁ। মোৰ পেট বিষটো ইমান হৈছে, যোৱা 2 মাহৰ পৰা ইমান পেট বিষ হৈছে। আপুনি মোক প্লিজ কিবা এটা দৰৱ দিয়কচোন খাবলৈ, নহ'লে কিবা এটা চেকআপ কৰি দিয়ক। ইমান পেট বিষ হৈছে মোৰ। অঁ, হয় নেকি? টেনশ্যন নল'বা বাৰু, মই কিবা এটা দৰৱ দিম তোমাক। অঁ, তোমাৰ দেখোন পেটৰ অসুখ হৈ আছে, গেষ্ট্ৰিক হৈ আছে। ৰ'বা, তোমাক টেবলেট দুটামানকে দিওঁ হা। অঁ ছাৰ, সোনকালে ভাল দৰৱ দিব। ঠিক আছে বাৰু। এতিয়া মই তোমাক যোনকেইটা যে টেবলেট দিলোঁ, সেইকেইটা তুমি ৰেগুলাৰ খাব লাগিব। হ'ব ছাৰ, খাম বাৰু। পেট বিষে ভাল হ'বৰ কাৰণে মই খাবই লাগিব ন। ঠিক আছে, তুমি যোনকেইটা টেবলেট দিলোঁ তেন্তে তুমি ৰাতিপুৱা শুই উঠি এটা খাবা হা, আৰু দুপৰীয়া এটা খাবা হা, আৰু ৰাতি এটা খাবা হা। অঁ, ছাৰে যি মোক অকল হাঁহকে খাব কৈছে। এই হয় হ'বলা, পেট বিষ হ'লে মানে সেইটোকে হাঁহকে খাই কিজানি। ঠিক আছে বাৰু, গোটেইখিনি শুনি লওঁ ৰ। কি ভাবি আছা? শুনিলোঁ আকৌ গোটেই দৰৱখিনি। নাই ছাৰ, পেট বিষটো বেছি হৈছে যে সেইকাৰণে ভাবি আছোঁ। ঠিক আছে, এতিয়া শুনিলা নহয়? ৰাতিপুৱা এটা খাব লাগিব হা, আৰু দুপৰীয়া এটা খাব লাগিব হা, আৰু গধূলি এটা খাব লাগিব হা। তাৰপিছত অহাকালি তুমি আকৌ আহিবা দেই। মানে সেই দৰৱকেইটা খাই ভাল পোৱাৰ পিছত অহাকালি তুমি আকৌ আহিব লাগিব হা। অঁ বাপেকে, মই এতিয়া তেনেহ'লে টেবলেটকেইটা কেতিয়া খাম আকৌ? অকল হাঁহকে খাব ক'লে? এই দে, টেবলেটো খাম, হাঁহো খাম, ভাল হ'বই নহয়। তুমি কিন্তু তোমাৰ গোটেইকেইটা টেবলেট একদম কমপ্লিট কৰিবা আকৌ হা। তোমাৰ হাই প্ৰেছাৰ হৈছে, সেইটো কাৰণে তোমাৰ তেনেকুৱা হৈছে। ঠিক আছে, তুমি এতিয়া ইয়াৰ পৰা যোৱা, অহাকালি আকৌ আহিবা। গাটো বৰ বেয়া লাগিছে দেখোন। ডাক্তৰ ছাৰে অকল হাঁহকে খাব ক'লে, হাঁহ খাই দিলোঁ। এতিয়া দেখোন মোৰ কিবাহে লাগি গৈছে। অঁ, আজি মই ছিঙিমেই নেকি বাৰু? ডাক্তৰ ছাৰ, মোৰ ইমান পেট বিষ হৈছে, আপুনি মোক অকল হাঁহ খাবলৈ ক'লে। প্ৰেছাৰ হৈ থাকিলে হাঁহ খাই নেকি? আপুনি মোক গোটেই পইচাখিনি ঘূৰাই দিয়ক, মই বেলেগ জেগাত দেখামগৈ। ইমান মোৰ গাটো বেয়া হৈ গ'লগৈ। হে? হাঁহ খাই দিলা? মই তোমাক টেবলেটহে খাব কৈছিলোঁ। কেতিয়া আপুনি টেবলেট খাবলৈ ক'লে? আপুনিয়ে দেখোন কৈছিলে ৰাতিপুৱা এটা খাবা হাঁহ, গধূলি এটা খাবা হাঁহ, আকৌ দুপৰীয়া এটা খাবা হাঁহ। আপুনি হাঁহ খাবলৈ ক'লে, মই ইমানকৈ হাঁহ খালোঁ। একেবাৰে মোৰ এতিয়া পূৰা পায়খানা হৈছে। অ'হ, চেছে আৰু। মই তোমাক হাঁহ খাব কোৱা নাছিলোঁ, মই তোমাক টেবলেট খাব কৈছিলোঁ। মই তোমাক এতিয়া পইচা ঘূৰাই দিব নোৱাৰোঁ দেই। তোমাক মই দৰৱো দিলোঁ, চেকআপো কৰিলোঁ, তুমি ভুলকৈ শুনিলা। মই এতিয়া তোমাক পইচা ঘূৰাই দিব নোৱাৰোঁ। নাই ছাৰ, দিবই লাগিব। আপুনি ক'লে হ'ব নেকি? আপুনি মোক ভুলকৈ ক'লে। পইচা দিব নে নিদিয়ে? নহ'লে মই আন্দোলন কৰিম। ঠিক আছে বাৰু, দিছোঁ। লৈ যোৱা, লোৱা। উফ, বাপৰে, জধামুখৰবোৰ ক'ৰ পৰা জানো আহে। ক'লোঁ মই ইমান ধুনীয়াকৈ টেবলেট এটা খাবা বুলি, সি আকৌ হাঁহ খাইছেগৈ। তেন্তে গাইছ, আজি ভিডিঅ'বিলাক চাই যদি ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।